আৰু এইফালে চাও পানীলাও আৰু মাছ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আৰম্ভ কৰিছো ভিডিঅ'টো নাস্তাৰ পৰা। এয়া চাওক ৰাতিপুৱা ৰুটি ভাজি খাই আছো আৰু ভাবিলো আপোনালোকৰ লগতো কথা পাতো। মাইনা দুজনী স্কুলত থৈ আহিলো, আহি কিনে কামখিনি কৰি লৈ এতিয়া খাব ওলাইছো নাস্তা, কাৰণ ৰাতিপুৱাটো সিহঁত একেলগে খাবই নোৱাৰি আৰু সিহঁত দুজনীয়ে খাই ভাত আৰু মই খাওঁ ৰুটি। মোৰ ৰাতিপুৱা যদি ভাত খাব নিচা হয় একদম টোপনি আহি যায়, সেইকাৰণে মই খাব নোৱাৰো। ৰাতিপুৱা যিমান পাৰি মই ৰুটিয়ে খাওঁ আৰু কেতিয়াবা চিৰাও খাওঁ গাখীৰৰ লগত, মানে এনেকৈ যেনেকৈ পাই খাওঁ আৰু। কিন্তু ভাত একদমেই নাখাওঁ। যদি যিদিনাখনে মই ভাত খাওঁ সেইদিনাখনে মই টোপনি গৈ থাকিব লাগিব। আৰু ছুটিও হ'ব, মাইনা দুজনী বেলেগ বেলেগকৈ ছুটি হয়। এটাৰ 12:30 হ'ব আৰু এটাৰ 11:30 হ'ব। আনিব মানে দুবাৰে যাব লাগে আৰু বহুত। আৰু যোৱাকালি মই এয়া চাওক ফুল আনিলোঁ কিনি কিনে, এয়া দেখিছেনে? কিন্তু কি হ'ল জানেনে, এয়া মুৰ্গীয়ে গোটেই পাতবিলাক খাই থ'লে। এয়া চাওক বাহিৰত মই থৈ দিছিলোঁ, মানে চিৰিত থৈ দিছিলোঁ। চিৰিত থৈ দিয়াৰ পিছত পাতবিলাক চব মুৰ্গীয়ে খাই দিলে। গমেই নাপালোঁ মানে মুৰ্গীয়ে যে পাত খাব, ভবাই নাছিলোঁ। আৰু এয়া চাওক ইমান ধুনীয়াকৈ ফুলি আছিল। আৰু এই মাজৰ ফুলটো মাইনাজনীয়ে নিলে আৰু ছিঙি কিনে, বহুত ডাঙৰ আছিলে। দেখিছেনে? এইবিলাক চব পাত খাইছে, এডালৰ পৰা পাত খাইছে, পুৰা ফুলকেইটা থৈ দিছে। আৰু এইফালে ইমান ধুনীয়াকৈ ফুলি আছে, কিন্তু পাতবিলাক নাই। আৰু এডাল বাৰু আগৰে হয় এয়া। আৰু এইফালে চাওক পানীলাও আৰু মাছ। বেপাৰী এটা, চব্জি বেপাৰী এটা ধুনীয়াকৈ পানীলাও লৈ আহিছিল। এয়া চাওক ইমান ধুনীয়া কোমল পানীলাও, দেখিছেনে? আৰু লগতে বেপাৰী এটাই মাছো লৈ আহিছিল। এটা ধুনীয়াকৈ ৰৌ মাছ এটা ৰাখিলোঁ আৰু লগতে পানীলাওটো ৰাখিলোঁ। আৰু আজি ভালে হ'ল, ভাবিলোঁ বজাৰত যাম বুলি ভাবিছিলোঁ, এতিয়া নালাগে আৰু ধুনীয়াকৈ আজি খাব পাৰিম দুপৰীয়া। এয়া চাওক ভালে লাগিল। আৰু পানীলাওটো ইমান কোমল, মানে দেখা পাই আৰু লোভে লাগি গ'ল। 30 টকা লৈছে আৰু বেছিকৈ খুজিছিলে, তথাপিও 30 টকা দিলোঁ। আৰু আপোনালোকক দেখুৱাম আজি মই পানীলাও চব্জি কেনেকৈ বনাওঁ। আৰু বহুতে মাছৰ চব্জি মই বনোৱা দেখুওৱাই নাই, চিকেন বা হাঁহৰ মাংস দেখুওৱা হৈছে। আজি আপোনালোকক দেখুৱাম। আৰু বাকলিটো মই পেলাই নিদিওঁ, ইমান কোমল, বাকলি কিয় পেলাই দিম বাৰু। আৰু এতিয়া মাইনাজনীক লৈ আহোঁ। এয়া চাওক পুৰা 11টাই বাজিলে আৰু মাইনাজনীক লৈ আহোঁ, তাৰপিছত দেখুৱাম আপোনালোকক। আৰু এয়া আহিছোঁ নিবৰ কাৰণে স্কুললৈ। এয়া চাওক এয়া আহিয়ে গ'ল দুজনী, আৰু এতিয়া লৈ যাওঁ ঘৰলৈ। আৰু এইফালে চাওক এয়া ধুনীয়াকৈ পানীলাওখিনি কাটি ল'লোঁ। আৰু এইফালে আপোনালোকক যে কৈছিলোঁ পূৰা মানে বাকলিও পেলাই নিদিওঁ। এয়া চাওক বাকলিটো ধুনীয়াকৈ সৰুকৈ কাটি লৈছোঁ। এইখিনি খুব ধুনীয়াকৈ মই বনাওঁ, আপোনালোকক দেখুৱাম বনাওঁতে। আৰু এইফালে এয়া মাছ, খুব ধুনীয়াকৈ মাছটো কাটি লৈছোঁ। এয়া চাওক গোটেইখিনি কাম হৈ গৈছে। এতিয়া গা ধুব যাম, গা ধুই আহি কিনে আপোনালোকৰ ওচৰত আকৌ আহি আছোঁ। আৰু এইফালে গা পা ধুই ৰেডি হৈ গ'লোঁ। মাছ বাছোঁতে একদম ইমান গোন্ধ ওলালে মাছৰ, লগে লগে গাটোৱে ধুই দিলোঁ। আৰু এতিয়া ভাবিছোঁ বনাম আৰু আপোনালোককো দেখুৱাম। সকলোৱে বনাব জানে, কিন্তু নিয়মবিলাক সকলোৰে হয়তো অকণমান হ'লেও বেলেগ। মইনো কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব। আৰু এতিয়া বনাব ষ্টাৰ্ট কৰোঁ। এয়া কেৰাহীৰ পৰা বহাই দিছোঁ। আৰু ইফালে এয়া পূৰা একেলগে ৰেডি কৰি লৈছোঁ, কাৰণ মানে কি আৰু একেলগে ৰেডি কৰি ল'লে ভাল আৰু দৌৰি ফুৰিব নালাগে। একদম পূৰা একেলগে পূৰা হেৰি কৰি লৈছোঁ, আৰু ভেজাল নাই, একদম বিন্দাছ আৰু বনাই থাকিম এতিয়া। মই মানে এনেকৈ চব্জিবিলাক বনাওঁতে এনেকৈ ধুনীয়াকৈ ৰেডি কৰি লওঁ। যদি মানে কি হয় আৰু বেলেগকৈ পিঁয়াজ আনিব যাওঁ, নহৰু আনিব যাওঁ, এইফালে গেছ জ্বলাওঁ, এইবিলাক কৰি থাকোঁতে মানে আধা গুচিয়ে যায়, গেছটো গুচি যায়। সেইকাৰণে মই কি কৰোঁ, ধুনীয়াকৈ এঠাইত গোটাই কিনে লৈ লওঁ, তাৰপিছতহে মই ধুনীয়াকৈ বনাব আৰম্ভ কৰোঁ। আৰু তেনেহ'লে চাই থাকিব, এতিয়া বনাম আৰু মই। আৰু এয়া প্ৰথমতে দি দিলোঁ তেল, আৰু তেলখিনি খুব ধুনীয়াকৈ গৰম কৰি লওঁ। যিমানে তেলখিনি গৰম হ'ব, সোৱাদ কিন্তু খুব ধুনীয়া হয়। আৰু এতিয়া ফ্ৰাই কৰিম মাছখিনি। এয়া চাওক ধুনীয়াকৈ মাছখিনি পেলাই দিছোঁ। মাছটো কিন্তু খুব ধুনীয়া আছিল, যদি সৰু আছিল। মই এটাই মাছ ৰাখিছোঁ, কাৰণ মানে ফ্ৰেছ মাছ খাই বহুতে ভাল লাগে। যিহেতু মানে আহিয়ে থাকে আমাৰ ডেইলি 3-4টা মাছ বেপাৰী মানে থাকে লাইন লাগি কিনে, সেইকাৰণে আৰু মই মানে বেছিকৈ মাছটো নাৰাখোঁ, ৰেগুলাৰ ৰাখোঁ। যেতিয়া মন যায় ৰাখি কিনে সেনেকৈ খোৱা যায়, বেছি সোৱাদ লাগে। আৰু এয়া চাওক খুব ধুনীয়াকৈ মাছটো ফ্ৰাই কৰি ল'লোঁ। মই কিন্তু কেঁচা মাছ খাব একদমেই নোৱাৰোঁ দেই, একদম পূৰা লাল কৰিব লাগিব, তেতিয়াহে মোৰ বহুত ভাল লাগে। মানে মাছৰ গোন্ধটো মোৰ একদমেই ভাল নালাগে। আৰু ফাইনেলি মোৰ মাছ ফ্ৰাই হৈ গ'ল। এয়া চাওক ইমান ধুনীয়াকৈ মাছ ফ্ৰাই কৰিলোঁ। আৰু যিখিনি তেল ৰৈ গৈছে, ইয়াতে ধুনীয়াকৈ বনাম। আৰু এয়া চাওক দেখিছেনে? আৰু এতিয়া চাওক খুব ধুনীয়াকৈ তেলখিনিও ৰৈ গ'ল। আৰু এতিয়া মই দিম মানে পিঁয়াজখিনি, আৰু পিঁয়াজ দিয়াৰ পিছত আৰু জানাই এইখন সকলোৱে কেনেকৈ বনায়, আৰু এইখিনি শিকাবলগীয়া নায়ে, যিহেতু সকলো ৰান্ধনীয়ে
কম বেছি পৰিমাণে সকলোৱে বনায় আৰু এনেকৈ আৰু চিম্পুলকৈ বনালোঁ আৰু যিহেতু মাছ বনালে বা এইবিলাক চিম্পুল চব্জিবিলাক মানে বেছি মছলা পাতি একদম দৰকাৰে নাই বিন্দাছ মানে বনাব পাৰে হালধি নিমখ বা জিৰা জালুক আদা এইখিনি দিলে মানে হৈ যায় আৰু এতিয়া চাওক এনেকৈ অকণমান দি দিছোঁ আৰু আপোনালোকে জনাব কেনেকুৱা লাগিছে ভাল লাগিলেও জনাব বেয়া লাগিলেও জনাব আৰু এতিয়া এয়া চাওক ধুনীয়াকৈ যেতিয়া এইখিনি ৰঙচুৱা হ'ব পিঁয়াজটো একদম মচমচীয়া টাইপৰ হ'ব তেতিয়া এতিয়া দি দিছোঁ অকণমান মানে জলকীয়াৰ গুড়ি মানে কালাৰটো খুব ধুনীয়াকৈ আহি যায় সেইকাৰণে মানে ভাল লাগে আৰু দেখিবলৈ ধুনীয়া হয় আৰু দেখিবলৈ ধুনীয়া হ'লে খাবও ভাল লাগে আৰু এতিয়া ফাইনেলি বহাই দিলোঁ আৰু পানীলাওখিনি এয়া চাওক খুব ধুনীয়া একদম পানীলাওটো যে ইমান কোমল দেখিবলৈ ভাল লাগিছে কিন্তু মানে কি আৰু অকলে সকলো বস্তু খাই ভাল নালাগে আৰু মানে দুজন হ'লে ভাল লাগে আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি মিক্স কৰি কিনে বহাই দিলোঁ আৰু এতিয়া লাহে লাহে সিজিব আৰম্ভ কৰিব আৰু মোৰ সকলোতকৈ প্ৰিয় বস্তু দি দিছোঁ ধনিয়া পাত একদম বজাৰত গ'লে এইটো নানাকৈ মই নাথাকোৱে মানে আনিবই লাগিব আৰু ফাইনেলি চাওক একদম অকণমানো পানী দিয়া নাই যেতিয়া লাহে মানে নিমখ দি দিলোঁ একদম চাওক পানী ওলাই গ'ল আৰু এতিয়া মই মছলা দিছোঁ জিৰা ধনিয়া এনেকুৱা গোটা জিৰা এইবিলাক মিক্স কৰি কিনে মই মিক্সিত গুড়ি কৰি লৈছোঁ আৰু এইফালে চাওক মই পানীলাও বাকলিখিনি বইল কৰি আছোঁ আৰু বইল কৰি পানীটো পেলাই দিলে মানে খাৰটো গুচি যায় সেইকাৰণে মই ধুনীয়াকৈ বইল কৰি ল'লোঁ আৰু এতিয়া বনাই আছোঁ এয়া চাওক খুব ধুনীয়াকৈ ভাজি লৈছোঁ একদম ৰঙা কৰি ভাজি ল'ম আৰু ভাজি খোৱাৰ পিছত আপোনালোকে চাই থাককচোন কি দিওঁ আৰু মই গোটেইখিনি মাছ কিন্তু দিয়া নাই মই মাছৰ মাথাটো থৈ দিছিলোঁ আৰু মাথাটো ধুনীয়াকৈ বাকলিখিনি বনাই দিম কাৰণ এইখিনিও সোৱাদ লাগিব আৰু লগতে কি দিম জানানে লগতে অকণমান মই খাৰ দি দিম কলা খাৰ এয়া চাওক কলা খাৰ দিয়াৰ পিছত ইমান যে টেষ্টি হৈছে খাবৰ কাৰণে একদম আৰু লগ সিজি ওলাইছে আৰু ফাইনেলি এয়া চাওক খুব ধুনীয়াকৈ মানে হৈ গৈছে এখন খাৰলি বুলি কয় আৰু মানে পানীলাও বাকলৰ খাৰলি আৰু এইফালে চাওক মোৰ পানীলাও চব্জিখন ইমান ধুনীয়াকৈ মানে হৈছে মানে আহিছে আৰু ফাইনেলি হৈ গ'ল এয়া চাওক মাছৰ ফিচাটো কোনে ভাল পায় বাৰু মাছৰ ফিচা মই হ'লে কটা বাছি খাই ভাল পাওঁ আৰু এইফালে আমাৰ সৰুজনীয়েতো পানীলাও চব্জি নাখায় আৰু এনেকৈ তাই কণী খাই খুবেই ভাল পায় আৰু লাষ্টত এনেকৈ মানে অকণমান কণী এটা এনেকৈ ফ্ৰাই কৰি দি দিলোঁ আৰু ফাইনেলি এয়া খাব ওলালোঁ আৰু আজিলৈ ভিডিঅ'টো এৰিলোঁ বাই বাই।